আৰু এয়া দেখিছে মই ৰাতিপুৱাই কি কৰিছোঁ মানে এয়া দেখিছে নিশ্চয় মানে গম পাইছে হাতখন দেখি গম পাই গৈছে আপোনালোকে মই কি কৰিছোঁ আৰু এয়া কেঁচা বেৰ গৈছে আপোনালোকে ভালেহে বা ঘৰ নিজৰ ঘৰ বুলি কিন্তু এইটো ভঁৰাল ঘৰ থকা ঘৰ নহয় ভঁৰালটো আমাৰ বতাহে ভাঙিছিলে আপোনালোকক দেখাইছিলোঁ এদিন ভঁৰালে যেতিয়া ভাঙিছিলে দেখাইছিলোঁ আৰু তেতিয়া মানে গোটেই বেৰখিনি বতাহে ভাঙিছিলে ভঁৰালে ভাঙিছে বুলি কৈ পাইছোঁ বতাহে ভাঙিছিলে আপোনালোকক দেখাইছিলোঁ আৰু তাকে বেৰখিনি বেয়া হৈ গৈছে এইখিনি তাকে আজি ভাবিলোঁ ৰ'দো দিছে যিহেতু ৰ'দো লাগে শুকাব লাগিব নহয় ধান ভৰাব লাগিব নতুন ধান যিহেতু আঘোণ মাহ পালেহি আৰু কাতি এমাহ আছে এই এমাহত মানে শুকাব লাগিব আমাৰ অসমীয়া মানুহৰ মানে ভঁৰালটোৱে আমাৰ ভঁৰালেই লক্ষী আমাৰ খেতিয়ক মানুহৰ যিহেতু ভঁৰালটোৱে আমাৰ লক্ষী ঘৰ মানে এইটো গতিকে ভঁৰালটো আমি ধুনীয়াকৈ মানে টিপ টপকৈ ৰাখিবলৈ ভাল লাগে মানে ভঁৰালটো সেইকাৰণে আৰু ধানো যিহেতু থ'ব লাগিব নতুন ধান গতিকে মুচি কাচি ধান অৱশ্যে নাই দেই এতিয়া গোটেই ধানখিনি তিতি গৈছে দেখাইছিলোঁ আৰু বিকি দিলোঁ ধানখিনি আৰু এতিয়া নতুন ধান ভৰাব লাগিব সেইটো ভঁৰালটো মুচি লৈছোঁ ধুনীয়াকৈ বেয়া হৈ গৈছে বেৰখিনি বৰষুণত তিতাৰ কাৰণে এতিয়া মুচি আছোঁ আৰু ভণ্টিয়ে এইফালে এইজনী তাই মুচি আছে আৰু এনেদৰে তাই এয়া হ'লেই অলপ সেইফালে ওপৰলৈ ভালকৈ ঢুকিয়ে নাপাওঁগৈ আৰু সময় নাই মানে ইমানকৈ কৰি থাকিবলৈ ৰাতিপুৱা অকণমান আজি সোনকালে উঠিলোঁ বাৰু 5টা বজাই নাই নহয় আমি আজি 5টা বজাই নাই সোনকালে উঠিলোঁ গতিকে আজি অলপ কামো হ'ব আৰু এফালে ওলাই যাবও লাগিব মোৰ দোকানো আছে যিহেতু দোকান খুলিবই লাগিব আৰু পূজাৰ বতৰ দোকান খুলিবগৈ লাগিব সোনকালে আৰু কাম ঢেৰ আছে বহুত আছে আৰু ভাত পানী বনোৱাই নাই বনাবগৈ লাগিব বনাই মেলি আমি খাব লাগিব সোনকালে যাব লাগিব আৰু তাকে অকণমান যিমানকণ পাৰোঁ সময় মানে সিমানকণ মই ভঁৰালটো মুচোঁ আৰু একেদিনে অৱশ্যে নহয় আৰু এদিন মুচিব লাগিব তেতিয়াহে মানে শেষ হ'ব অলপকৈ মুচিম আৰু একেদিনাই যিহেতু সকলো কাম কৰিব নোৱাৰি ন আৰু নিজৰ কাম যিমান পাৰোঁ নিজে কৰিবলৈ চেষ্টা কৰোঁ অৱশ্যে মই মুচি ভাল পাওঁ দেই এনেকৈ বেৰ মোচা কাম মানে গুলি ভাল নাপাওঁ আৰু গোবৰ আনি মেলি মানে গোটেই একদম হেৰি কৰি লৈছোঁ এয়া ভঁৰালৰ ভিতৰতে সেইখিনি গোবৰখিনি এইখিনি অলপ খচি লৈছোঁ মানে গোবৰ আৰু বাহিৰত আছে আৰু এইখিনি যিহেতু নিজৰ কাম নিজেই কৰিব লাগিব ন যিমান পাৰোঁ নিজেই কৰোঁ আৰু যিহেতু আমাৰ ঘৰৰ ওচৰত মানে গাঁৱত এনে কাম কৰা মানুহ ইমান পাবলৈ নাই আজিকালি নিজক লৈ সকলো ব্যস্ত গতিকে পাবলৈও নাই আৰু কৰি যেতিয়া ভাল পাওঁ আমি হাবাথুৰি খাই নুফুৰোঁ নিজে কৰোঁ মুচি ভাল পাওঁ কাৰণে নিজে কৰোঁ একদম ধুনীয়াকৈ মাটিখিনি আচলতে বালিয়া মাটি হ'ব লাগে তেতিয়া বহুত ভাল লাগে মুচিবলৈ ন ভণ্টি বালিয়া মাটি হ'ব লাগে মাটিখিনি বহুত ভাল একদম ভাল একেবাৰে দেখিছে নাই একদম মানে একদম মিহি হৈ গৈছে মুচি ভাল লাগে অৱশ্যে দিনটো মুচি থাকিবলৈ পালেও আমনি নালাগে কিন্তু মোৰ অৱশ্যে সময় নাই বাৰু দিনটো মুচি থাকিবলৈ আৰু ঘৰতে ব্যস্ত হৈ থাকিব নোৱাৰোঁ যিমানকণ পাৰোঁ ৰাতিপুৱাই অলপ মুচোঁ আৰু অৱশ্যে কালিয়ে মাটিখিনি গুলি থ'ব লাগিছিলে মই আজিহে গুলিছোঁ খালি ঘৰ পাওঁতে দেৰি হ'ল 6টাই বাজিলে আৰু কেতিয়া মুচিম আৰু হেৰি কৰি থ'ব নোৱাৰি গুলিও থ'ব নোৱাৰি কুকুৰা আছে গোবৰ নি ক'ত পোৱাবগৈ আপোনাৰ ঠিকান নাই মানে লাহে এনেদৰে মুচি লৈছোঁ আৰু পূজাৰ বতৰ যিহেতু ভণ্টিও সময় নাই তাইও কাপোৰ চিলায় কাপোৰ আছেই পৰি কাপোৰ চিলাব সেইবাবে তাইও সময় নাই আৰু ভাত পানী যিহেতু বনাবলৈ আছেই আৰু চাহকাপ খাই লৈছোঁ ৰাতিপুৱাই ভাত পানী বনাই মেলি খাই বৈ ওলাই যাব লাগিব গতিকে অকণমান মুচোঁ আৰু বেছিকণ নুমুচোঁ বেছিকণ নুমুচোঁ
বেছিকৈ নুমুচোঁ, ভণ্টিয়ে মুচক বাৰু, মই নুমুচোঁ। আৰু মোৰ গা পা ধুবলৈ আছেই, যিহেতু ওলাই যাব লাগিব। এতিয়া 7টাই বাজিলে, 7:30 বাজিলে। আৰু যিহেতু শাক বনাম মাছৰ লগত, এয়া শুকলতি হয় এজোপা, শুকলতি দি বনাম। অকল শুকলতিয়ে নহয়, শুকলতিবোৰবিলাক এনেকৈ পোকে। এয়া শুকলতি আৰু এয়া ভেদাইলতা, মানে শাক লৈছোঁ, এনেকৈ মিহি মিহিকৈ কুটি লৈছোঁ আৰু বিলাহী এটা দি দিছোঁ তাতে। আৰু মই শাকখিনি মই কেনেদৰে বনাম আপোনালোকক দেখাম। মানে তাত মোৱা মাছ দিম, মোৱা মাছ আনিছিলোঁ। আৰু এই লাইনৰ কুকাৰত, এয়া কাৰেণ্টৰ কুকাৰ, এয়া চাউল দি দিছোঁ। আৰু এই চালনীখন ইয়াতে এনেদৰে বহাই দিম, আৰু ঢাকনখন লগাই দিম। আৰু ইয়াতে বইল হৈ যাব। শাকখিনি মই বইল কৰি লওঁ। বইল কৰি ল'লে খাবলৈ অকণমান সোৱাদ এটা বেলেগ হয়। বইল কৰি লওঁ, দি দিছোঁ। আৰু কেনেদৰে মই বনাওঁ আপোনালোকক দেখাম। শাকখিনি আজি মানে কি শাক আছে আপোনালোকক দেখাম মই। আৰু এতিয়া এখন চব্জিও লাগিব ন, তাৰ বাবে লৈছোঁ এয়া ভেন্দি। অৱশ্যে বাৰীৰ ভেন্দি নহয় দেই, বজাৰৰ ভেন্দি। খাবলৈ কেনেকুৱা হয় নাজানো, সাধাৰণতে মই বাৰীৰ পাচলি বেছি খাওঁ বাৰু। আপোনালোকক দেখাওঁ মই কি লগাওঁ, বনাইছে দেখাই থাকিম আৰু কি লগাইছোঁ মই এতিয়া। আৰু ভেন্দি কাটি লওঁ। এয়া মাছ শুকান টেৱাতে দি দিছোঁ, যিহেতু শাকত দিম, তেল দি নাভাজোঁ। আৰু এয়া ধুনীয়াকৈ এৰাই গৈছে, শুকান তেল দিয়া নাই আৰু টেৱাখনত। এইদৰে এজনীকে এনেদৰে দি দিছোঁ। আৰু এইফালে বনাইছোঁ মই, এইফালে লাগি আছে। আৰু এইফালে বনাইছোঁ মই ভেন্দি। মানে ইটো কৰি থাকোঁতে ভাজি পেলাই লাগিয়ে গৈছেগৈ, দেখিছেনে বাৰু, ৰাতিপুৱা গেলিয়ে গৈছে ভাজিখিনি। আৰু এয়া মোৰ মানে এয়া ধুনীয়াকৈ সিজি গৈছে, দেখিছে, ধুনীয়াকৈ সিজি গৈছে একদম পূৰা। এয়া বিলাহীও সিজিছে ভাপতে। আৰু এইখিনি মই এতিয়া দিম মিক্সিত। আৰু এই বইল শাকখিনি মই এয়া মিক্সিত দি দিছোঁ, যিটো ভালকৈ মানে ডাঙৰকৈ দিছিলোঁ বইল। আৰু এতিয়া মিক্সিত দি দিম। মিক্সিত দিলে খাবলৈ টেষ্টি হয়, ধুনীয়াকৈ হৈ যায়। আৰু এয়া ধুনীয়াকৈ মিক্সিত ধুনীয়াকৈ সিজি গৈছে, এয়া দেখিছে। মিক্সিত নিদিলে খাবলৈ বেয়া হয়। পাত শাকবিলাক মই এনেদৰেই খাওঁ। আৰু তেতিয়া মানে অকণমান টেষ্টটো অকণ বেলেগ হয়, আৰু খাবলৈও ভাল লাগে। মানে সোনকালে সিজিও যায়, তেল কমকৈ লাগে কেৰাহীত, মই তেল কমকৈ দিছোঁ, দেখিছে। আৰু তেলো কমকৈ দিলে হয়, অকণমান দিছোঁ তেল। যিটো সিজিলেই যেতিয়া শাকখিনি যেতিয়া মানে শাকখিনি সিজিলেই বইল হৈ গ'ল, গতিকে তেলৰ ইমান প্ৰয়োজন নাই। কম তেল খাবলৈ হ'লে আগতীয়াকৈ বস্তুখিনি বইল কৰি ল'ব, তেতিয়াহ'লে কম তেল দিলেও হয়। তো কম তেল খালে ভাল, যিহেতু এনেকৈ খাওঁ। আৰু এয়া মই তেলতে, এয়া দিছে নহৰু আদা তেলতে দি দিওঁ। ইমানকৈ দেখাই থাকিলেও মোৰ এতিয়া সময় নাই অৱশ্যে, খাই বৈ আজি সোনকালে যাব লাগে। আৰু মই ইয়াতে এতিয়া দি দিম পানী, যিহেতু জোল খাম, শাকৰ জোল খাম। আৰু অলপ পানী দি দিছোঁ, ইয়াত অলপ পানী দি দিছোঁ। আৰু ইয়াতে মই দি দিম টেৱাত শুকুৱাই লোৱা মানে শুকান তেল দি লোৱা এয়া মাছ দি দিম। মাছখিনি মই তেলত ভাজি লোৱা নাই, এনেদৰে দি লৈছোঁ। মাছৰ সোৱাদটো আচলতে এনেদৰেহে ওলায়, তেল দি ভাজিলে মাছৰ সোৱাদটো নোলায়। দি লৈছোঁ। আৰু হেল্ল' ফ্ৰেণ্ডছ, আৰু এতিয়া খাই বৈ এতিয়া মই পালোহি দোকান। আৰু জ্বলাই মেলি গৈছে। আৰু দোকানৰ পৰা বাহিৰে মেলালৈ যাওঁ, ওচৰতে মেলা, বেছিকৈ মই 3 কিলোমিটাৰ দোকানৰ পৰা আহি আছোঁ যে।
আন্ধাৰ বেটেৰী ৰিক্সাত উঠি গ'লেও ভাল লাগে বহুত ভাল পাওঁ বেটেৰীত উঠি বেটেৰীতে উঠিছোঁ ভাল লাগে বেটেৰীত আৰু পাই গ'লোহি মেলা আৰু ভণ্টিহঁত আছে তাতে যাওঁ তাকে বিচাৰি পূজা পূজা লাগিলে মেলা আহিলে পূজা পূজা লাগে এতিয়া পাই গ'লোহি মানে এতিয়া পাই গ'লোহি আমি সিহঁতক বিচাৰি বিচাৰি মই বহুত পুৰণি বস্তু মানে অঁ পাৰিছে কি কিনিলা এইটো কিনিলে তাই আৰু এতিয়া মেলা চেলা চাই হ'ল মানে আমি গোটেইখিনি এইফালে চাই দিয়া কথা দি অঁ এয়া গোটেইখিনি এতিয়া মানে বেটেৰীতে উঠি আৰু যাওঁ ঘৰলৈ বেটেৰীত উঠি ভাল লাগে যাওঁতেও বেটেৰীত আহোঁতেও বেটেৰীত মই সঁচাকৈ বেটেৰীত আন্ধাৰ হ'ল আৰু আহোঁতে বেটেৰীতে অঁ আহোঁতে বেটেৰীত যাওঁতেও সেই বেটেৰীতে গৈছোঁ আৰু বেটেৰীত উঠি কিবা এটা ভাল লাগে ন হয় নাই সিহঁতক দেখি আৰু এতিয়া পালোহি ঘৰ আৰু এযোৰ ফুলি মেলাৰ পৰা কিনি আনিছিলোঁ এইযোৰ পিন্ধি চাইছোঁ আৰু মূৰটো দেখিছে কেনেকৈ টেপ টেপিয়াত দি আছে আৰু কাইলৈ মূৰটো ধুম আৰু ধোৱাৰ আগদিনাখনি মই তেল সানি থওঁ এনেদৰে আৰু মই তেল সানি থওঁ তেতিয়া মানে তেলটো সানিব লাগে আৰু এইটো তেল সানিছিলোঁ মই এইটো তিল তেল এইটো তিল তেল সানো টেপ টেপেকৈ সানি থৈছোঁ যিহেতু মূৰ ধোৱাৰ আগদিনাখনি মই সানো নহ'লে চুলি বহুত কম দেখিছেনে